এভৰিৱান এতিয়া চাহ খালোঁ আজি ব্ৰাউন ব্ৰেডেৰে চাহ খালোঁ ব্ৰাউন ব্ৰেড আনিছিলোঁ কালি ব্ৰাউন ব্ৰেড খালোঁ আৰু চাহ খালোঁ মই খালোঁ লাল চাহ পুনি আৰু হাজবেণ্ডে খালে গাখীৰ চাহ বনাই দিলোঁ মই ৰাতিপুৱা গাখীৰ চাহটো নাখাওঁ মানে গেছৰ প্ৰব্লেম হয় অলপ সেয়ে মই লাল চাহ আৰু ব্ৰাউন ব্ৰেড খালোঁ বলকচোন তেওঁ এতিয়া মাছ আনিছে মাছৰ কিবা এটা বনাম আপোনালোককো দেখুৱাম আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ'টো চাই ভাল পাব চাই যাব তেন্তে বলক চাব মাছ আনিছে মাছ বনাম আৰু কিহেদি বনাওঁ জানো তাকে ভাবি আছোঁ খাৰ আছে মাছৰ মাথাকেইটাৰে খাৰ বনাওঁ নেকি তাকে ভাবিছোঁ বনালে বাৰু দেখুৱাম আপোনালোককো এয়া আছে মাছৰ পেটু ভাত অকণমান দি ভাজিম তাকে চাই যাব তেন্তে মোৰ ভিডিঅ'টো আপোনালোকে কি বনাওঁ আপোনালোকে দেখা পাব বাৰু এতিয়া মোৰ মানুহজনে মাছ পাতিছে দেই আজি অকণমান আৰম্ভ কৰিছে আৰু মই বেলেগজনক কৰিম বাৰু কৰা আমনিতে সেইকাৰণে তৰাহি বনাইছিলে আমনি কৰি তুমি মাছ ভাজিব লগাইছা আৰু কম আৰু মই আৰু লগোৱা নাই দেই নিজেহে ভাজিছে মই ভাজি পাওঁ এয়া শাক আনিছে বজাৰৰ পৰা এতিয়া কি কয় বাৰু আপোনালোকৰ ফালে আমাৰ ফালে খুতৰীয়া শাক বুলি কয় বেলেগ ফালে বেলেগো ক'ব পাৰে নাজানো কিবা কয় কিন্তু আমাৰ ফালে এইটো খুতৰীয়া শাক বুলি কয় এইটো মাছৰ লগত আঞ্জা বনাম যিহেতু ল'ৰাৰ কাণ ফুটাইছোঁ টেঙা খাব নোৱাৰি বা তাক খুৱাব নোৱাৰি সেয়েহে ইয়াত মানে বিলাহী দি খালে জোল বনাই খালে মাছৰ সৈতে বহুতেই ভাল লাগে কিন্তু আজি বিলাহী দিব পৰা নাযাব সেয়েহে টেঙা নিদিয়াকৈ এনেই জোল অকণমান বনাম আৰু মাছৰ সৈতে গৰমৰ দিনত খাই বহুতেই ভাল লাগে এনেকুৱা আঞ্জা আৰু ঠাণ্ডা দিনতো ভাল লাগে বাৰু গৰমতো খাই ভাল লাগে টেঙা দিলে ভাল লাগে কিন্তু আজি টেঙা দিব পৰা নাযাব এনেকৈ বাচি থকা গৈছে কোনে মোক সহায় কৰিছে বাচি আছে তাই কিবা ক'বা নোকোৱা গৰম লাগিছে কি শাক বাজিছা সেইটো লাজ কৰিছে দেই আমাৰ ছোৱালীজনীয়ে একো নাই কামটো হ'লেই হ'ল নহয় জানো ধুনীয়াকৈ শাক বাচিছে তাই দেখিছে তাই বাচিছে মই ধুই কৰি ধুনীয়াকৈ কুটিম তাৰপিছত আঞ্জা বনাম এইখিনি হৈছে মাছৰ পেটুখিনি যে আপোনালোকক দেখুৱাইছিলোঁ সেইখিনি মই ভাত কেইটামান দি ভাজিছোঁ চিম্পুল হয় একদম ভাত দুটামান দি ভাজিছোঁ তাতে পিঁয়াজ এটা দিছোঁ আৰু জলকীয়া দুটা ফালি দিছোঁ সেয়ে আৰু বেলেগ একো নাই এতিয়া মই পানীলাও দি এয়া মাছৰ মূৰ দেখিছে আপোনালোকে মাছৰ মূৰৰ সৈতে পানীলাও খাৰ বনাব লৈছোঁ এনেকৈ মাছৰ মূৰকেইটা ভাজি লৈছোঁ অকণমান এয়া আদা কুটি লৈছোঁ ইয়াত এইফালে 3-4টামান ইয়াত মই 2টা জলকীয়া লৈছোঁ আপোনালোকৰ ইচ্ছা অনুসাৰে কোনোবাই বেছি খালে বেছি দিব কম খালে কম দিব এনেকৈ জলকীয়া লৈ লৈছোঁ ইয়াত এনেকৈ এটা পিঁয়াজ মিহি মিহিকৈ কুটি লোৱা হ'ল তাৰপিছত এনেকৈ চপাৰত দেখুৱাইছোঁ মই আপোনালোকক এনেকৈ চপাৰত পানীলাওটো চপ কৰি লৈছোঁ চপাৰেৰে সৰুকৈ কৰি লৈছোঁ তাৰপিছত এইখিনি যেতিয়া বনাই হ'ব তাত ওপৰত খাৰ দি দিম মানে মাছৰ মূৰে পানীলাওৰে খাৰৰ আঞ্জা বুলি নহয় আৰু এটা ৰেচিপি বনোৱা হ'ব চাই থাকক আপোনালোকৰ ভিডিঅ'টো এয়া কেৰাহী গৰম হোৱা তেল দিলোঁ তাৰপিছত ইয়াতে পিঁয়াজ আৰু জলকীয়া দুটা দি ল'লোঁ মই এতিয়া মাছৰ মূৰকেইটাৰে পানীলাও দি খাৰ বনাব লৈছোঁ এয়া হৈছে পানীলাওখিনি যিখিনি মই চপাৰত দি লৈছিলোঁ সেইখিনি দি দিছোঁ এতিয়া কেৰাহীখনত দি পেলাই অলপ সময় ভাজিম চাই থাকিব আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে এইখিনি হৈছে খাৰ 1 চামুচতকৈ অকণমান কমাই লৈছোঁ তাৰ মই এতিয়া এইখিনি ভাজিখিনি দি দিলোঁ মানে লাওখিনি যে ভাজিছোঁ তাৰ ওপৰত দি দিছোঁ
আৰু যিহেতু খাৰৰ ভাজি বা আঞ্জা যিয়ে নবনোৱা নহওক কিয় তাতে হালধি দিয়া নহয়, আপোনালোকেও জানে সেইটো কথা। এনেকৈ হালধি দিয়া নাই, যিহেতু খাৰ দিছোঁ। এয়া আৰু লাও সিজিব লৈছে। ভাজিখিনি অকণমান লৰাই এনেকৈ মই ঢাকন দি দিলোঁ। তাৰপিছত এতিয়া নমাব পৰা হৈ গৈছে ভাজিখিনি। এয়া ৰেডি হৈ গ'ল ভাজি। এয়াই হৈছে লাও আৰু মাছৰ মূৰেৰে বনোৱা খাৰৰ ভাজি, হালধি নিদিয়া দেই। যিহেতু মাছখিনি আছেই, আকৌ মাছৰ আঞ্জা এখনো বনাব লাগিব, সেয়ে মই শাকখিনি যে দেখুৱাই লৈছিলোঁ আপোনালোকক সেইখিনি বনাব লৈছোঁ। এয়া দিছোঁ তেলত পাঁচফোৰণ দুটামান দি লৈছোঁ। তাৰপিছত ইয়াত দিছোঁ তেজপাতকেইটা ধুই পেলাই তেলতে দি দিছোঁ। আৰু যিহেতু বিলাহী নিদিওঁ সেয়েহে তেজপাত দিছোঁ, এইফালে পিঁয়াজ দিলোঁ আৰু এইফালে আলু দুটা সিজাই থৈছোঁ দিবৰ বাবে তৰকাৰীখিনিত। এনেকৈ দি ভাজিলোঁ। তাৰপিছত এয়া মই কুটি থোৱা শাকখিনি এনেকৈ কেৰাহীত দি দিছোঁ। এতিয়া হালধি নিমখ দিম। এতিয়া এয়া হালধি দিছোঁ, প্ৰয়োজন অনুসাৰে আপোনালোকে যিমানখিনি খায় সেই অনুপাতে হালধি নিমখ দি ল'ব পাৰে। আৰু যেতিয়া শাকখিনি গোটেইখিনি ভালদৰে ভজা হ'ব তাৰপিছতহে পানী দিব লাগিব, আৰু যদি গৰম পানী কৰি দিব পাৰে তাতোকৈ বেছি ভাল। এয়া মই এতিয়া শাকখিনি ভাজিছোঁ ভালকৈ কেৰাহীখনত। শাকখিনি অলপ ভাজি হোৱাৰ পিছত এয়া সিজাই থোৱা আলুখিনি দি দিলোঁ। এতিয়া ঢাকন দিলোঁ অলপ সময়ৰ বাবে। আকৌ ঢাকন খুলি পেলাই অলপ সময় লৰাই থাকিম। লৰাই পেলাই চাম শাকখিনি সিজিছেনে নাই। যদিহে সিজিছে তেন্তে পানী দিব পৰা হৈ যাব। এতিয়া শাকত পানী দি দিলোঁ, গৰম পানী, আৰু অলপ সময় উতল অহাৰ পিছত মাছখিনি দিব পৰা যাব। এয়া ভাজি থোৱা মাছখিনি এতিয়া উতল আহিলত দি দিলোঁ। তৰকাৰী প্ৰায় ৰেডি হোৱা নাই, হ'ব আৰু। এতিয়া মাছখিনি অলপ টাইম তৰকাৰীখিনিত থাকিব লাগিব, মানে উতলিব লাগিব অলপ ভালকৈ। তাৰপিছত এতিয়া হৈ যাব তৰকাৰী আমাৰ ৰেডি। এয়া আমাৰ শাকেৰে মাছৰ এসাঁজ খোৱাৰ হেঁপাহ। আমাৰ তৰকাৰী ৰেডি হৈ গ'ল, শাকৰ আঞ্জা। কেনেকুৱা দেখিছে বাৰু আপোনালোকে? দেখি বাৰু আমি বেয়া পোৱা নাই, ভালেই লাগিছে। আমি খাই বৈ আজৰি হ'লোঁ। আজি ভাতৰ লগত আছিলে, আপোনালোকক দেখুৱালোঁ গোটেইখিনি ৰেচিপি, যিয়ে নহওক চিম্পুলকৈ অলপ। ভাতৰ লগত আছিলে পেটু ভাজা অকণমান, শাকৰ তৰকাৰী একদম চিম্পুলকৈ বনাইছোঁ, আৰু আছিলে পানীলাও খাৰৰ ৰেচিপি এটা আপোনালোকক আগবঢ়ালোঁ। খাই যেনিবা ভালেই লাগিলে। আশা কৰোঁ আপোনালোকেও মোৰ ভিডিঅ'টো চাই ভাল পাইছে। আগলৈও এনেকৈ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই যাব বুলি আশা ৰাখিছোঁ। লগ তেন্তে অন্য এটি ভিডিঅ'ৰ সৈতে। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আজি মোৰ ভিডিঅ'টো চাইছে সেই সকলোৱে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব, আৰু যদি ভিডিঅ'টো ভাল লাগিছে কমেণ্ট এটা কৰি দিব দেই। লগ পাম তেন্তে অন্য এটি ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই বাই।